মৰ্নিং এভৰিৱান সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে মোৰ মিনি ভ্লগ চিৰিজৰ ডে 2 আৰু আজি হৈছে 2 ডিচেম্বৰ। ৰাতিপুৱা শুই উঠি দেখিছোঁ মায়ে এগালমান কাপোৰ ধুই আছে, মানে ঠাণ্ডা দিনৰ কাপোৰবোৰ উলিয়াই তেওঁ ধুই দিছে, মই সেইবাবে মেলি দিলোঁগৈ। আৰু তাৰপিছতে মই ভাবিলোঁ আজি ব্ৰেকফাষ্টটো ময়ে বনাওঁ। আজি বনাম পুৰি চব্জি বোকাখাট ষ্টাইল। তাৰ বাবে পোনপ্ৰথমে মই কুকাৰত আলুখিনি সমান চাইজত কাটি লৈ হালধি নিমখ মা মছলাবোৰ দি ধুনীয়াকৈ কুকাৰত 3টামান হুইচেল মৰাই ল'লোঁ। আৰু এইফালে পুৰিৰ কাৰণে পূৰা উতলা গৰম পানী দি আটাটো মুঠি লৈছোঁ যাতে পুৰিকেইখন কোমল হয়। আৰু এইফালে আলু তৰকাৰীও ৰেডি হৈ গ'ল। এইফালে গৰম তেলত পূৰা ফুলা পুৰি বনাই আছোঁ আৰু পাপাও আহি পালেহিয়ে ডিউটিৰ পৰা। ভালেই হ'ল, একেলগে ব্ৰেকফাষ্ট কৰিবলৈ পালোঁ। আৰু এয়া বোকাখাট ষ্টাইল পুৰি চব্জি ৰেডি হৈ গ'ল। বাছ চাটনিটোহে মোৰ ভাগৰ বেলেগ হৈছে, মানে জলকীয়া চাটনিটো বনোৱা নাই মই। পাছবেলা আকৌ আমি ওলাই আহিলোঁ স্মাৰ্ট বজাৰলৈ, 2টামান গ্ৰচাৰী বজাৰ লগতে ঘৰুৱা কিছুমান বস্তু বজাৰ কৰিব আছিলে। আজি পিছে টাউনখন ঠাণ্ডা হৈ আছে, অসম দিৱস উপলক্ষে নেকি। গৈ পায়ে দেখিছোঁ পাপাই একদম নিজৰ বস্তু চোৱাত ব্যস্ত। প্ৰথমতে চাইছে তেওঁ এটা ছাইড বেগ, তেওঁ আকৌ খুব চখিন মানুহটো। আৰু তাৰপিছতে তেওঁ চাইছেগৈ এনেকুৱা কুৰ্তা চাইছে, আৰু এই পিংক কালাৰ কুৰ্তাটোৱে তেওঁ ইমান ধুনীয়া লাগিছিলে নহয়। তাৰপিছত আমি প্ৰয়োজনীয় গ্ৰচাৰী বস্তুখিনি বজাৰ কৰি ল'লোঁ, লগতে কিচেন টুলছ কিছুমানো লাগিছিলে, গতিকে সেইখিনিও আমি চাই ল'লোঁ। তাতে আমি ইমানেই দেৰি কৰি দিলোঁ, মানে বজাৰ কৰি থাকিলে সময়বোৰ কেনেকৈ পাৰ হয় গমেই নাপাওঁ। আৰু আজি মা আৰু পাপাই মোক স্কুলত যাবৰ কাৰণে ইমান ধুনীয়া টিফিন বক্স এটা গিফ্ট দিলে। আই এম ছ' হেপ্পী। এণ্ড তাৰপিছতে আজি ৰাতি খাবৰ কাৰণে মাছৰুম লৈ ল'লোঁ। আৰু এয়া আমি পে'মেণ্ট কৰি তাৰ পৰা ওলাই আহিলোঁ। আৰু তাৰ পৰা আহি আমি চাহেব চাইলৈ আহিলোঁ। ডিব্ৰুগড়ৰ ফেমাছ টি ষ্টল হয় এখন, ইয়াতে চাহ খাই খুব ভাল লাগে। আৰু মা পাপাহঁতে চাহৰ লগত অৰ্ডাৰ কৰিলে বানানা কেক, কাৰণ ইয়াৰ বানানা কেকটো খুব টেষ্টি খাবলৈ। আমি কেতিয়াবা ঘৰলৈও লৈ যাওঁ এনেকৈ খাবৰ কাৰণে। আৰু মই অৰ্ডাৰ কৰিলোঁ চুইট কৰ্ণ পনীৰ চেণ্ডউইচ, আৰু এই চেণ্ডউইচকেইটাও খাই ভাল লাগে ইয়াতে। ছ' আজিৰ ইভিনিংটো এনেকৈ পাৰ কৰিলোঁ, আৰু মই ইউটিউবত এনেকৈ সাঁচি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। আহিবলগীয়া ভিডিঅ'খিনিও আপোনালোকে মৰম দি যাব দেই। আজিলৈ আহিছোঁ, বাই বাই।